নমস্কাৰ বন্ধুসকল, মই সুজান আৰু আপোনালোকে চাইছে বিজ্ঞা আসাম ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আপোনালোকে সকলোৱে জানে যে আমাৰ ঘৰত থকা কাৰেণ্টৰ মিটাৰৰ ধৰক কেতিয়াবা এমাহ বা 2 মাহ বিল নাহে হা। আমাৰে অহা নাই, মোটামুটি 2 মাহমান হ'ল বিলটো বন্ধ হৈ আছে। এতিয়া আমি কেনেকৈ গম পাম যে আমাৰ কিমান কেইটকা বিল হ'ল, সেইটো আমি চাবলৈ হ'লে আমি অনলাইনত এখন ডুপ্লিকেট ৰিচিপ্ট ল'ব পাৰি হা। কিমান টকা বিল হ'ল কোনটো মাহত সেইটো চাব পাৰি। এইটো চাবলৈ হ'লে আমাৰ APDCL-ৰ ৱেবছাইটত যাব লাগিব। মই বৰ্তমান APDCL-ৰ ৱেবছাইটত আছোঁ। এই ৱেবছাইটত কি কৰিব লাগিব, এতিয়া মই একদম দেখাই দিম প্ৰথমৰ পৰা শেষলৈকে। এতিয়া বন্ধুসকল, যদি মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব। আৰু যিসকলে আগতে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে মোক ফ'ল' কৰি ৰাখিব। এতিয়া কথা হ'ল এতিয়া আমি যদি ডুপ্লিকেট ৰিচিপ্টটো ওলাব যাওঁ, এতিয়া আমাৰ কনজিউমাৰ নাম্বাৰ লাগিব হা। কনজিউমাৰ নাম্বাৰটো লাগিব। সেইটো নাম্বাৰ আমি ক'ত পাম, মানে আগতে যে দি গৈছিল পুৰণা লাইনৰ বিল, পুৰণা বিল যে দি গৈছিল সেইটো বিলত আপুনি চাব পাৰিব। একদম ওপৰত আছে কনজিউমাৰ নাম্বাৰ, সেই নাম্বাৰটো লাগিব। এতিয়া মই যাম, একদম ফাৰ্ষ্টত যাম। এতিয়া আপোনালোকে কি কৰিব, গুগলত নহ'লে ক্ৰম ব্ৰাউজাৰ যাব, তাতে যাই কিনে আপোনালোকে চাৰ্চ কৰিব apdcl.org। এতিয়া আপোনালোকে কি কৰিব, ক্লিক কৰাৰ লগে লগে এনেকৈ মই হোম পেজত দেখাই দি আছোঁ। এনেকৈ এখন ফাইল খোল খাব, এইটো আপুনি দেখা পাইছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড হা। এতিয়া আপুনি কি কৰিব পাৰিব, প্ৰথমে কি কৰিব পাৰে, প্ৰে কৰিব পাৰিব আপুনি মোবাইলতে, মানে কাৰেণ্টত বিল দিব পাৰিব। তাৰপিছত এনেকুৱা বহু কিবা কিবি মানে চিষ্টেম আছে। এতিয়া আপোনালোকে অলপ তলফালে যাব, এতিয়া দেখা পাইছে আপডেট, দেখাম আমি ডুপ্লিকেট ৰিচিপ্টখন কেনেকৈ ডাউনলোড কৰিম আৰু আমাৰ বিল কেইটকা আহিছে এইটো চাম আমি। এতিয়া আপুনি দেখাই পাইছে এই এতিয়া কি কৈছে, প্ৰিণ্ট ডুপ্লিকেট ৰিচিপ্ট হা। এতিয়া আপুনি কি কৰিব, এতিয়া ক্লিক কৰিব। এতিয়া ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ আৰু এটা ফাইল খোল খাব। এতিয়া আপুনি দেখা পাইছে কনজিউমাৰ নাম্বাৰ এতিয়া বহাব দিছে। এতিয়া মই কনজিউমাৰ নাম্বাৰ বহাই দিম। ইয়ালৈ কনজিউমাৰ নাম্বাৰ বহুৱাৰ পিছত এনেকৈ কনজিউমাৰ নাম্বাৰ মাৰি সাবমিট মাৰাৰ লগে লগে এনেকৈ এখন ৰিচিপ্ট আহিব। এইখন ৰিচিপ্ট হ'ল এইটো ডুপ্লিকেট ৰিচিপ্ট। এইখন ৰিচিপ্টতে আপুনি চাব পাৰিব কেইমাহৰ বিল। এতিয়া আপুনি দেখা পাইছে ওপৰত বিল এমাউণ্ট 2651 হা। এইটো হৈছে 22 নৱেম্বৰ 2021। যে বন্ধুসকল, আপোনালোকে আপোনালোকৰ ঘৰত থকা মিটাৰৰ এনেকৈ বিল চাব পাৰিব।